ব্লগটিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ ব্লগটি চাই ভাল পাব। এয়া মোৰ গা পা ধোৱা হৈ গ'ল। এতিয়া মই চাহটো খাই লওঁ, তাৰপিছত লগ পাইছোঁ। এয়া মোৰ চাহ খোৱা হৈ গ'ল আৰু মই সেইদিনা যিহেতু ব্লগত মই জেতুকা লগাইছিলোঁ, আজিহে মই চুলিখিনি শ্বেম্পু কৰিলোঁ। ভাল লাগিছে লগোৱাৰ পৰা চুলিখিনি বহুত। আপোনালোকেও তেনেকৈ ঘৰত যদি আছে জেতুকাৰ গছ তেনেকৈ লগাব পাৰে। আৰু ভিডিঅ'টি আগলৈকে চাই থাকিব। কি কৰোঁ কি নকৰোঁ মই দেখুৱাই যাম। ঠিক আছে, চাই থাকিব ভিডিঅ'টি। আজি ৰাতিপুৱাই জলপানত খোলা চাপৰি খাই আছিলোঁ। বাবু বৰ মজালৈ খাই আছে। মায়ে কিবা কৈ আছে সেইখিনি কৰিব আৰু প্ৰায় বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত খাই। এয়া ৰাতিপুৱা জলপান খোৱা হৈ গ'ল। অলপ কাম আছে, কৰি লওঁ কামখিনি, তাৰপিছত লগ পাইছোঁ। আমাৰ একেবাৰে লিখাত ব্যস্ত। চাওকচোন কি লিখিছে বাৰু। একেবাৰে বাপৰে লিখি বহি পাত শেষ কৰি দিছে। একেবাৰে চাওক কি গুৰুত্ব দি লিখি আছে একেবাৰে। এতিয়া মই আম কাটিম। আম খাই ভাল পায়নে আপোনালোকে? তো আমটো কাটিলোঁ, তাৰপিছত আম কটা হৈ গ'ল, খাই লওঁ, তাৰপিছত লগ পাই থাকিম। দুপৰীয়া ভাতত মই মিক্স ভাজি বনাইছোঁ। ভাতকেৰেলা, পটল, জিকা, আলু দি এনেকৈ ভাজি বনাইছোঁ। আজি মই তাৰমানে নিৰামিষভাৱে দালি বনাইছোঁ আৰু এয়া বটা এখন বনাইছে, মুগৰ দালি। ভাতটো খাই লওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, দুপৰীয়াৰ ভাত পানী খোৱা হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আপোনালোকে। আৰু আজিৰ ভিডিঅ'টি মই এইখিনিতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।